কি হাল মোক বাপে নিদিছো নে বুড়ো নেও র এই চলিটো বৰ বিহুৰ গুটিৰ হলে হসি দে বুড়ো ডাঙৰ বোৱাৰী একাপ চাহ দেচোন এই লাগিল আৰু এই বুড়ো তোক ৰাতিপুৱাই চা মই নৰো সৰু কৰি ৰাখবো সৰু বোৱাৰী একাপ চাহ দেচোন মতে বহি আছো ঐ তাই নিছো ৰবা ডাঙৰ গৰিক চাহ সুধিলো গুৰুত্বই নিদিলে মোৰ মাটি সম্পত্তি হেৰিটো আন্ধৰ নামতে লিখি দিবা লাগতো মই যাওঁ কামত লাগকচোন বজাৰ যেতে মানে আনিব লাগে যা মই নাখাম দে মই দিয়া যোৱা তেতিয়া মই আহোঁ বোৱাৰী চাহ কাপ আনিলে হ'লে মোৰ খাবলৈ মনেই যাই আছিল চাহখিনি বৰ সোৱাদ হৈছে তুমি চাহ মাটি সম্পত্তিবিলাক তোমাৰ নামতে কৰি দিব লাগিব সৰু বোৱাৰী সেইখিনি গুৰুত্বই নাই চাহ দিব লাগে যি গধূলি আপুনি কি দেউতা আপুনি কি দেউতা এজাৰে হাতাৰে আপুনি কি এজাৰে খাব তাৰে গুণ্ডা এই দুইজনী বোৱাৰী কি যে হ'ব সিহঁতৰ লগত কিবা এবাৰ ভাত ৰান্ধিছিলে নাই ভাত ৰান্ধিছিলে নাই এই কুকুৰটো হ'ল আৰু এই গেলা মাহ খাইব দিনটো হাজিৰা কৰিব এই কুকুৰটোৰ হ'ল অলপমান হৰিৰ নাম লৈছিলোঁ নৰা আৰু এই শান্তি কৰিব আহি গ'ল তেনে এই গেলা মাহ খাই এই ৰাতি ওল চাই নাতিটো পঢ়ি আছে চাহ পুতেৰে লাহে লাহে নাতিটো ডাঙৰ হৈছে তোৰ কি কান্ধত জ্ঞান বোলা বস্তু নাই কাৰ পৰা খাম বুলি ভাবিছে এই নাতিটো কি শিকবো তোৰ পৰাই ৰহে বকি থাকা ৰয় কিবা A for apple, B for ball, C for cat, D for dog, E for elephant. কি বহি আছে কি বহি আছে কি বহি আছে কৈছো A for apple. A for apple নহয় A for apple B for apple C for apple এনেকে বলবে নাকি
Hello. Hey, Juliet. Hello. তই ভাইটি তই ক'ত আছ ন মই গাড়ী পোৱা নাই আহচোন তই দিছিল আমার দুইটা না যায় দিয়া তো মাল খাই পড়ি আছে হ'ব দে সদায় সদায় ঘৰত তাৰ সেয়ে কাৰবাৰ মদ মুখা খাই আহিব আৰু সদায় এই ফাল্টু মুখা কৰি থাকিব আহিলোঁ ৰ'বা এই দীঘল এইটো লৈ যোৱাই ভালেই হৈছে নহ'লে আহোঁতে ঠাণ্ডা লাগিলে এনে স্পৰ্টিং যে পিন্ধি গৈছিলোঁ চাহ তাহ খালা মই কাপোৰটো চেঞ্জ কৰি আহোঁ ভাত খাবি না Moi là hơi. Moi thế bà cái. কি হৈছে বাপা কিয় কান্দি আছা দুইটা সদায় ৰাতি ৰাতি মদ খায় আৰু মোক স্কুলত নোহাই জোকায় সদায় ৰাতি ৰাতি মদ খা চাও ছোৱালীৰ সন্মানত লাগছি তোৰ গুৰুত্ব নাই কোনো কথাত ন Hey, moi কিবা সদায় খাম কি কথা কৈ থাকা তই এই কুকুৰ ৰ আজি ডাঙৰ বাবা আছোন হা এক আজি এই ডাঙৰ বাবা মোক মাৰিলে তাৰমানে সদায় সদায় খেয়েছি এই বোৱাৰী হা সিহঁতৰ লাগিলে কি হ'ল আৰে তাই গৈছো আজি মই উপলব্ধি কৰিছোঁ মই কি ভুল কৰি আছিলোঁ তই যি উপলব্ধি কৰিলি সেই বহুত তই যি উপলব্ধি কৰিলি সেয়ে বহুত এতিয়া তই উঠ যা যদি এই ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে নতুন ভিডিঅ' পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব